হে গাইছ, এতিয়া আমি বৰমাত যাই আছোঁ। বৰমাত বিয়া আছে, চ' তাতে যাই আছোঁ আৰু বহুত দিনত ভিডিঅ' আপলোড দিব পৰা নাই। সেই গতিকে ভাবিলোঁ বৰমাত যাওঁতে এটা ভিডিঅ' আপলোড কৰোঁ, কেনেকৈ গ'লোঁ বা ৰাস্তাত কি কি দেখিলোঁ সেইখিনি বনাব বুলি ভাবিলোঁ। চ' আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো সম্পূৰ্ণ চাওঁ। আমি ফাইনেলি নলবাৰী পাই গ'লোঁ আৰু ইয়াতে নালাবিলাকৰ কাম কৰি আছে আৰু কাৰ কি ভঙা গৈছে হিচাপ নাই। দোকান বাৰ সকলো ভঙা গৈছে কিছুমানৰ। আৰু আহক এতিয়া আগবাঢ়ো ভিডিঅ'টোৰ শেষলৈকে। ইয়াতে পানীবোৰ জমা হৈ গৈছে, বৰষুণৰ একজাক বৰষুণৰ পানী বোলে। বৰষুণ আহিলে পানী জমা হয়। তো ফাইনেলি আমি বৰমাৰ গাড়ীত উঠি গ'লোঁ আৰু গৈ আছোঁ বৰমালৈ। কিন্তু এই ৰাস্তাৰ কাষৰ গছবিলাক যে আছে বহুত ধুনীয়া লাগে, ফুলবিলাক বহুত ধুনীয়া এটা সৌন্দৰ্য হৈ উঠে যেতিয়া ৰাস্তাৰ কাষত ফুল গছ গছনি থাকে। ভাল লাগিল চাই পিনে। আপোনালোকে কেনে পালে জনাব চাই। চাদৰৰ সেমেকা আচল খনে মাতে
শীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে চুলিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত তোমাৰে চুলিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা চ' ফাইনেলি আমি বৰমা পাই গ'লোঁ আগত অভাৰ ব্ৰিজখন আছে তো ফাইনেলি আমি পাই গ'লোঁ এতিয়া গাড়ীৰ পৰা নামি যাম জুলুকিলৈ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰোঁ সকলোৱে ভাল পাব